এইফালে আমাৰ টুৱাইছে আৰু দেই ওপৰলৈ পাৰিবলৈ পাৰি থাকক আৰু মই আমলখি চিঙো আমলখি চাওক ইমান চাপতে চাপতে লাগিছে গছজোপা পুৰা চাপতে লাগি আছে পৰা হ'ল বাৰু আৰু আচাৰ এয়া দুভাগ পালোঁ দুভাগ লৈ আনিছোঁ আৰু কি কি পাই বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সকলো ঠিকেই আছে চাগে আশা কৰোঁ সকলোৱে ভালেই মোৰ ঠিকেই আছোঁ এতিয়া আঘোণ মাহ ঠাণ্ডা পৰিছে যিহেতু আজি আপোনালোকৰ মাজলৈ মইনো কিদৰে আচাৰবিলাক বনাই থওঁ তাকে দেখাবলৈ আহিছোঁ চাওকচোন মোৰ মেথডটো কেনেকুৱা কেনেকৈ বনাওঁ আপোনালোকেও কেনেকৈ বনাই মোক ক'বচোন জনাব কমেণ্টত বন্ধুসকল মই এই আদা আৰু নহৰুখিনি কালি বাকলি গুচাই নিমখত ডুবাই থৈছিলোঁ এতিয়া আজি ৰাতিপুৱা খুব সোনকালে উলিয়াই পেলাই কুটি মেলি ৰ'দত দি দিছোঁ এৰ'দ দি পেলাই এইখিনি ব্যৱহাৰ কৰিম মই দূৰত নিদিওঁ এৰ'দ দিয়ে ব্যৱহাৰ কৰিম দূৰত দিলে বেছি শুকাই যাব তাৰমানে জলফাই হয় এইখিনি মই ছিঙি আনি গছৰ পৰা ধুই মেলি কণ্টেইনাৰ এটাত নিমখত জবিয়াই থৈছিলোঁ বাকী 3 দিনমান থলোঁ 3 দিন থৈ উলিয়াই ৰ'দত গোটাই গোটাই 2 দিন দিলোঁ তাৰপিছত আজি ৰাতিপুৱা ফালি দিছোঁ 2 দিন দি ফালি দি এতিয়া এটা ৰ'দ দিম এটা ৰ'দতে দিম আৰু আজি ভৰাই দিম আৰু এটা ৰ'দত দি ফালি এটা ৰ'দত দিলেই হৈ যাব নহ'লে বেছি শুকাই গ'লে খাবলৈ বৰ এটা ভাল নালাগে অকণমান মাংসটো থাকিব লাগে নহ'লে শুকাই গ'লে এই পূৰা কৰকৰীয়া মাৰিব সেইকাৰণে এনেকৈ অকণমান গোটা হৈ থাকোঁতে দি দিম এয়া আমলখি দুটামানো নিমখত 3 দিন ডুবাই থৈ 4 নম্বৰ দিনাখন দি দিছোঁ ৰ'দত নিমখত দি থওঁতে অকণমান জোকাৰি থাকিব ওপৰটো তললৈ যাবলৈ তলৰটো ওপৰলৈ যাবলৈ নহ'লে ওপৰটো নিমখ ইমান নহয় ওপৰত ছটিয়াই দিওঁ যদিও নিমখটো পানী হৈ তললৈ গুচি যায়তো সেইকাৰণে এতিয়াতো আঘোণৰ বতৰ জলফাই আৰু এইটো আমলখিৰহে দিন বেলেগ একো বতৰৰ ফল তেনেকৈ পোৱা নাই মই এইকেইটাই সেইকাৰণে বনাই দিম প্ৰত্যেকটো ছিজনতে এনেকৈ সংৰক্ষণ কৰি কৰি যাওঁ মই পিছত মিলাই গৈ থাকোঁ আৰু একেলগতেতো চব ফল নাপায় এনে মিক্স আচাৰ কৰি দিওঁগৈ মই সেনেকৈ বনাই খাওঁ ভালেই লাগে আপোনালোকে সকলোৱে বনাই চাগে হ'লেও মোৰ প্ৰচেছটো দেখাইছোঁ আৰু এইখিনি তেলখিনি গৰম কৰি ল'লোঁ সম্পূৰ্ণ এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম তাৰপিছতহে দিব পৰা হ'ব এইখিনি মছলা লৈছোঁ ইয়াতে সকলোবোৰ মিক্স আছে জিৰা ধনিয়া আৰু জনি গুটি কালজিৰা বগা সৰিয়হ ক'লা সৰিয়হ এইবিলাক চব গুটি সকলোবোৰ মিক্স আছে আৰু জালুক আছে সকলোবোৰৰ পৰিমাণ কমটি আছে মাত্ৰ ধনিয়া আৰু জিৰা গুটিটোহে পৰিমাণ বেছি আছে বাকীবোৰ কমটি দিয়া হৈছে বেছি দিয়া নাই মই এইখিনি খুন্দি ল'বলৈ ভৰাই লৈছোঁ আপোনালোক এইখিনি মছলাখিনি খুন্দি ল'লোঁ এইটো দেখিছেনে খহটা হৈ আছে বেছি গুৰি হৈ নাই যোৱা খিনি খুন্দি ল'লোঁ
মছলাখিনি এইখিনি লৈ লৈছোঁ। এইবোৰ আমলখিবোৰৰ গুটিটো গুচাই গুচাই ল'লোঁ। আমলখিবোৰৰ টুকুৰাবোৰ এনেকৈ উলিয়াই ল'লোঁ গুটিটো গুচাই। আৰু এইবিলাক জলকীয়া গুড়ি সানি থৈছিলোঁ। ঘৰতে জলকীয়া বহুত লাগিছিলে। এইবোৰ জলকীয়াবোৰ শুকুৱাই খুন্দি ল'লোঁ ঘৰৰ জলকীয়াই। তাৰ গুড়িবোৰ দি থোৱা আছিলে, সেইখিনি লৈ ল'লোঁ। তাৰপিছতে নহৰু আদাখিনি অলপ দি দিম ইয়াত। সেইখিনি নিদিওঁ, অলপ বেলেগকৈও বনাব লাগিব জলকীয়া নিদিয়াকৈ। তাতো অলপ দিব লাগিব। ইয়াত জলকীয়া ব্যৱহাৰ কৰিম যে সেইকাৰণে দি দিম মছলা। এইবিলাক ঔটেঙা এনেকৈ বিচাৰি সংৰক্ষণ কৰি থোৱা আছিলে। অলপ তেল চেল দি সেইখিনিও মিক্স কৰি দিম। আমৰ দিনত আম থৈছিলোঁ, ঔটেঙা থৈছিলোঁ কুমলীয়া। তাৰপিছতে কৰ্দৈ থৈছিলোঁ আৰু কি কয় অমৰা থৈছিলোঁ। এতিয়া সকলোবোৰ মিক্স কৰি দিম। একেটা প্ৰচেছতে থৈছিলোঁ, এতিয়া যেনেকৈ দেখাই আছোঁ। তেল দিব লাগিব আৰু অলপ। মই জলকীয়া খুব দিওঁ নিজে খাবলৈ, কাৰণ জ্বলাটো মোৰ খুব প্ৰিয় হয়। জ্বলা নহ'লে ভাল নালাগে। এইখিনি ইয়াৰ লগত মিক্স কৰি দি দিম। এনেকৈ কৰি কাইলৈ মই অলপ ৰ'দত দিম। গোটেই দিনটো ৰ'দত লৰাই বগৰাই এনেকৈ দি থাকিম। এইবোৰ বগৰী বৈয়ামত শুকুৱাই থৈ দিছিলোঁ। এতিয়া এইবোৰ ইয়াত দি দিছোঁ। এনেকৈ ছিঙি ছিঙি দি দিছোঁ। গুড়ি কৰি ৰাখি থৈছোঁ ঘৰৰ জলকীয়া। আৰু অলপ জলকীয়া গুড়ি এনেকৈ তেল দি এইখিনি তেলখিনি এতিয়া অলপ দি দিম। ইয়াতে ঠাণ্ডা হৈছে তেলখিনি গোটেইখিনিও দিম দেই। আৰু এইখিনি আচাৰ বনাবলৈ আছে, সেইখিনিৰ কাৰণে অলপ ৰাখি দিব লাগিব। পাছত তেলটো আৰু দিব লাগিব। বৰ্তমান এনেই বনাবৰ কাৰণে অলপ তেল দি লৈছোঁ আৰু। তেলখিনি দি ভালদৰে লৰাই দিম, সকলোতে ভালকৈ লাগি যাবলৈ তেলখিনি। আপোনালোকে এহেঁতা খাই লওক দেই। মাজতে খন্তেক বিৰতি লৈছোঁ। আচাৰ বনাই থাকোঁতে ভোক লাগিছিলে। এয়া ভাইটিয়ে লৈ আনিছে চিকেন ললিপপ, খাই লওঁ। আমি আকৌ ললিপপ ছিঙি ছিঙি খাওঁ। এই ভগাই ভগাই খাইছোঁ। 2টা পিচ আনিছিলোঁ। আৰু এটা এইটো ভাঙিলোৱে, মই মাকো দিছোঁ, চবকে দিছোঁ, কিন্তু মায়ে নেখায়। কালি বনোৱা আচাৰখিনি আজি ৰ'দত দি থৈছোঁ। আচাৰখিনি দেখাই দিছোঁ আপোনালোকক অলপ। এইখিনি জ্বলা নিদিয়াকৈ বনোৱা।
আৰু জলকীয়া অকল সুদা জলকীয়া আচাৰখিনিতো অলপ মই সেই তাৰ মছলা এড কৰি দিলোঁ। তাৰপিছত আদা নহৰু দি দিলোঁ। এনেইতো পাঁচফোৰণ দি থৈছিলোঁ তেলত, তেনেকৈ ডাইৰেক্ট গৰম তেলত পাঁচফোৰণ দি পেলাই এনেকৈ ঠাণ্ডা কৰি ঢালি দিছিলোঁ। বাকী সেইখিনি দি দিলোঁ আৰু। বাকী জলকীয়া দিয়া আচাৰখিনি সেইখিনি সৰহকৈ বনোৱা হৈছে। এইখিনি জলকীয়া দি বনাইছোঁ। ঠাণ্ডা হ'লে ভৰাম, গৰম ভাৱটো যোৱাৰ পিছত ভৰাব লাগে, নহ'লে গাপ খাই ওপৰত পানীটো ৰৈ গ'লে পাছত মানে ভেঁকুৰি যোৱা চান্স থাকে। আৰু যি ব্যৱহাৰ কৰিলেও বাচনে হওক বা যিয়ে হওক অকণমানো পানী লাগি থাকিব নালাগে। নিমখত ভৰোৱাৰ পৰা উলিওৱা পাছৰ পৰা মানে পানী ক'তো লগাবই নালাগে, সিমানখিনি আৰু।